অসমৰ ভালপোৱা, অসমৰ প্ৰেম, অসমৰ সংস্কৃতি, অসমৰ স্বাভিমান, অসমখনক আগুৱাই লৈ যোৱা হাৰ্টথ্ৰব জুবিন গাৰ্গ, প্ৰিয় জুবিন গাৰ্গ আমাৰ মাজত নাই। ইতিমধ্যে সকলোৱে এই কথাষাৰ গম পাইছে আৰু সেইবাবে দেশজুৰি আৰু বলিউডতো শোকৰ ছাঁ। কিন্তু কেতিয়াও ভবা নাছিলোঁ জুবিন গাৰ্গৰ ওপৰত এনেকুৱা ভিডিঅ' বনাম বুলি। কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা ইমান সোনকালে গুচি যাব বুলি। আপোনালোকে থাম্বনেইল চাই ভিডিঅ'টোৰ মাজলৈ আহিছে, এই কথাটোত মই নিশ্চিত। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকে জুবিন গাৰ্গৰ বাবে প্ৰাৰ্থনা কৰক আৰু কমেণ্ট বক্স ভৰাই পেলাওক। ইতিমধ্যে আপোনালোকে গম পাইছে জুবিন গাৰ্গৰ ওপৰত বলিউডৰ বিভিন্ন ডাঙৰ শিল্পী অৰ্থাৎ বাদশা, জুবিন নটিয়াল সকলোৱে টুইট কৰিছে। কিন্তু শ্বাহৰুখ খানৰ আপোনালোকে টুইটটো পাইছেনে? মই আগতীয়াকৈ কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আচলতে মই কি ক'বলৈ গৈ আছোঁ এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। শ্বাহৰুখ খানে ইম'চনেল টুইট এটা কৰিছে জুবিন গাৰ্গৰ ওপৰত। ডিপলি হাৰ্টব্ৰকেন টু হিয়াৰ দ্য নিউজ টুডে উই লষ্ট not just an artist but a voice আপোনাক শুনাই দিছোঁ মই the career of the soul of Assam and touch millions of hearts across India and beyond. Zubeen Garg was no more than a singer. He was an emotions, a bridge of the love thought music. His song will forever echo in our lips, reminding us of the warmth and passion and beauty he brought to this world. Rest in peace Zubeen Garg. We will never fade. We will live on every melody in every heart that love you. এতিয়া আহিছোঁ ভিডিঅ'টোৰ মাজলৈ। আচলতে হৈছে কি, ফেচবুকত মই এনেকুৱা পোষ্ট বাৰে দেখি আছোঁ যে শ্বাহৰুখ খানে আচলতে জুবিন গাৰ্গৰ ওপৰত টুইট কৰিছে। এনেকুৱা ফেক টুইট আপোনালোকে কোনো কাৰণতে বিশ্বাস নকৰিব, কাৰণ বলিউডত অলৰেডি বহুতে শোক প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ ওপৰত, কিন্তু শ্বাহৰুখ খানৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ পোষ্ট অফিচিয়েলি আমি পোৱা নাই। এই সকলোবোৰ মিছা তথ্য আৰু তাকে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছিলোঁ। ধন্যবাদ। আৰু সেইবাবে